খিচমিচ ঘি এইটো এটা কি বস্তু জানো দেখি পোৱা নাই ধনী মানুহ ঘৰত থাকে নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ অনুষ্যা বৰদলৈ অন্য এটা ব্লগলৈ কেনে আছে আশা কৰিছোঁ সকলো চাগে ভালে আছে আমি বৰ্তমান ভালে আছোঁ আৰু এতিয়া আমি যাব লৈছোঁ এফালে ক'ত যাওঁ কি কৰোঁ দেখাই থাকিম আপোনালোকক সকলোবোৰ আৰু এতিয়া মই আছোঁ দাদা বাইদেউ ঘৰত সিহঁতৰ ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া চাই থাকিব কোনো ভিডিঅ'টো স্কিপ নকৰাকৈ তেতিয়াহ'লে এতিয়া গৈ লওঁ পিনে একদম দুৱাৰ তলা মাৰি লৈছে আৰু সেইপিনে এতিয়া গৈ লওঁ গৈ মানে তললৈ নামি লওঁ ধনী মানুহৰ ওপৰতে থাকে গাড়ীত বহি লওঁ গাড়ীত বহি ল'লোঁ গৈ থাকোঁ আৰু এইবিলাক গুণগুণ এতিয়া সোমাই ল'লোঁ ডিপুত আৰু গাড়ীখনত অলপ তেল চেল ভৰাই লওঁ আৰু অকল মানুহে পেট পূজা কৰিলে নহ'ব নহয় জানো গাড়ীখনত যাম যেতিয়া গাড়ীখনকো অকণমান খুৱাই বোৱাই ল'ব লাগিব গতিকে সোমাই ল'লোঁ ডিপুত আৰু আমি ইয়াৰ পৰা ওলাওঁতে 2টাই বাজিলে আবেলিয়ে হ'বলৈ হ'ল গতিকে তেল চেল ভৰাই গৈ থাকোঁ আৰু এতিয়া পাই গ'লোহি সেই সাপেখাতি চাৰিআলি বৰহাট নেকি ন হা কলাকটা ডাঙৰ বজাৰ এই পাইপ কেইডালৰ ভিতৰত মানুহ যায় চাগে দেই ফাইনেলি আহি পালোহি টিপাম আৰু যিডোখৰ জেগালৈ আহিম বুলি কৈছিলোঁ সেইডোখৰ হৈছে টিপাম এতিয়া এনেকৈ এইয়া ওপৰলৈ উঠি গৈ থাকিম আৰু এইপিনে আহিছে দাদা আহিছে লগত এইপিনে বাইদেউ গুণগুণ আমিকেইটা আহিছোঁ আৰু দাদা থকাৰ কাৰণে মানে য'ত ত'ত আহিব পাৰিছোঁ আৰু দাদাক সেইকাৰণে থেংক ইউ মানুহটোৱেতো আনিবলৈ মানুহটো টাইমে নাই দাদা জহতে আহিছোঁ আৰু এতিয়া গৈ থাকোঁ এইফালে উঠি যাম এতিয়া উঠি গৈছোঁ একদম ষ্টেপত আৰু ষ্টেপ আছে বুলি কৈছে 1056 এতিয়া গৈ আছোঁ উঠি কিমান দূৰ যাব পাৰোঁ নাজানো 1056টা ষ্টেপ আছে বুলি কৈছে আৰু আজি নিজৰ স্বাস্থ্যটোৰ ওপৰত পৰীক্ষা লোৱা হ'ব পৰীক্ষা লোৱা হ'ব আজি কোনে পাৰে কোনে নোৱাৰে দাদা এইটো পাৰিবই বাইদেউৰ কথা গান দি নাই আৰু পিছ পৰিলে দবা পিছে পৰি দিলে গুণগুণ আৰু দাদা পুৰা জুচত এইফালে আৰু এগৰাকী দেখাম ৰ'ব আৰু এগৰাকী সৰুগৰাকী 200টামান ষ্টেপ মানে বগাই আহিছোঁ আৰু বেছিয়ে হ'ল চাগে 200তকৈ তেওঁ অৱস্থা এইটো আৰু পানী বটল চানী বটল লৈ আহিছোঁ ভাগৰ লাগিছে বাৰু দেই মোৰো ভাগৰ লাগিছে ফটো মৰা ব্যস্ত একদম বাগানৰ মাজে মাজে চিৰিটো চবফালে একদম সেউজীয়া সঁচাকৈ বৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু অকণমান বাকী আছে গাঁও এইফালে ইমান ধুনীয়া ভিউ এয়া চাওক বিৰাট ধুনীয়া লাগিছে আৰু আমাৰ অলপ অহা দেৰি হ'ল অলপ সোনকালে একদম তলৰ পৰা আহিছোঁ আমি
একদম ফাইনেলি 1056টা ষ্টেপ বগাই আহি পাই গ'লোহি এই দেওশালী থান ভাগ। ভাবিছিলোঁ নোৱাৰিম বুলি কওঁ, মানে কি হয় 1056টা বুলি ক'লে নোৱাৰিম বুলি ইমানো মানে কমজোৰ হোৱা নাই, নিজৰ ওপৰত বিশ্বাস আছে আৰু অকণমান পাৰিছোঁ। অঁ আৰু অকণমান দাদাই টিপামৰ সম্পৰ্কে অলপ টিপাম এখন প্ৰথম আহোমৰ ৰাজধানী 1228 খ্ৰীষ্টাব্দত চুকাফাই প্ৰথম আহি এই স্থানতেই পবিত্ৰ স্থানতে আহি চুকাফাই প্ৰথমতে ৰাজধানী পাতিছিল। আঘোণ মাহৰ কিমান তাৰিখ আছিল আহি ইয়াতে প্ৰথম তেওঁ বগা ঘোঁৰাটো বলি দি ইয়াৰ পৰাই মংডুন চুনখাম সোণৰ দেশৰ পাতনি মেলিছিল। গতিকে চুকাফাৰ এই মহান এই ৰাজধানীৰ পৰাই মহান জাতিটো গঢ় লোৱাৰ প্ৰথম পৰ্ব আৰম্ভ হৈছিল। গতিকে 1228 খ্ৰীষ্টাব্দত সেই মহান পুৰুষজনে আহি ইউনান প্ৰদেশৰ পৰা আহি চীনৰ ইউনান প্ৰদেশৰ পৰা আহি এই স্থানতে প্ৰথম ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। আৰু গৌৰৱময় এতিয়া গোটেই বিশ্ব প্ৰসিদ্ধ অসম আজি অসমীয়া জাতি জাকত জিলিকা গৌৰৱময় এটা জাতি এই চুকাফাৰ পৰা প্ৰথম মানে পাতনি মেলিলে। গতিকে তেখেতলৈ আমি যুগে যুগে অসমীয়া জাতি থকালৈকে আমি তেখেতৰ নাম স্মৰণ কৰিব লাগিব। থেংক ইউ। আৰু এতিয়া বাহিৰৰ পৰাই সেৱা এটা কৰি ল'ব লৈছোঁ, যিহেতু আজি গেটখন বন্ধ আছে আৰু আমাৰো অহা দেৰি হ'ল, গতিকে ভিতৰত সোমাই চাকি তাকি জ্বলোৱা নহ'ল, গতিকে বাহিৰৰ পৰাই সেৱা এটা কৰি লৈছোঁ। নাহৰকটীয়া হোটেলতে চাহ একাপ খাবলৈ সোমাই গৈছোঁ। দিয়াহি নাই, এতিয়া দিবহি কি টোপনি আহিছে নেকি? টিপামৰ পৰা আহি 8:30মান বজাত পালোহি। ফ্ৰেছ হৈ এতিয়া 9টাই বাজিলে। এতিয়া খাই আছোঁ গোটেইখিনি এয়া চাহ। এইফালে এয়া এতিয়া মুখ লুকাইছে এটা এইটো। আৰু ভাত পানী খাওঁতে বহুত দেৰিয়ে হ'বগৈ, গতিকে আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। এই ভিডিঅ'টো ইমান সময়তে সামৰি দিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে বাই বাই। সেইটো নকয় অসম।